ঐ বান হেঁতক গোটেই তিনটাকে। ঐ এইবছৰ আম ইমান কমকে লাগিলে, মই এবাৰ ইমান খাবলৈকে নাপালো। মইতো এটা আম খাবলৈকে নাপালো এবাৰ। আৰে মইতো পালো, আমাৰ দেউতাই বিলাতী আম কিনি আনিছিলে বজাৰৰ পৰা, মই তাকে খালো। আৰু এই চেণ্টৰ তই খাবলৈ পালে নাপালি? আৰে ময়ো এবাৰ খাবলৈ নাপালো, কিন্তু আমাৰ ঘৰ ওচৰৰ এঘৰ আম লাগি আছে, এতিয়াও পুৰা লাগি আছে, কিন্তু সেই ঘৰ বুঢ়াটো খাবলৈ নিদিয়ে। তেনেহ'লে তাতে গৈ আম খাওঁগে বৈ। আৰু সেই ঘৰ বুঢ়াটোৱে আম পোৱা দেখিলে দিব কেলে। আৰু এই মনে মনে যাম, দুটামান আম খাই পিনি গুচি আহিম, কোনে গম পাব? ঐ মনে মনে যাম আৰু দুটামান খাম, গুচি আহিম, কোনে গম পাব? দুটামান খাম আৰু গুচি আহিম, কিমান সময়নো লাগিছে? তেনেহ'লে তহঁতি ৰ, মই ঘৰত গৈ বেগটো পটককৈ থৈ আহিছোঁগৈ। মা মই আহিলোঁ, আৰু সেয়া পৰা পটককৈ আহোঁগৈ মই। আৰে ক'লে যোৱা, ভাত নোখোৱা নি? আহি পিনি খাম। আবে তহঁতি ইয়াত ভোটকেইটা সেনেকৈ থিয় হৈ আছ যে? আবে ইয়াত থিয় থিয় কি হ'লে, তাত নাচি থাকিব লাগে নি? তইহে জানো আমৰ গছ ক'তছে, আমি কি জানো হ'লে? তইহে গ'লে ঘৰলৈ গুচি গ'লিগৈ বেগ থ'বলৈ বুলি, সেইকাৰণে তোলৈ ৰখি আছোঁ আৰু। মোৰ পিছে পিছে। ঐ সঁচাকে বৰ মজা মজা আম লাগি আছে দে, একদম পকা পকা, খাই কিন্তু মজা লাগিব হপায়। এতিয়া আম পাৰিবলৈ ডাংডাল লাগিব নহয়, যা কোনোবাই ডাংডাল বিচাৰি আনকে, মই তেতিয়ালৈকে এইফালে কোনোবাই আহিছে নি চাওঁ। ৰ মই ডাংডাল বিচাৰি আনিছোঁগৈ এতিয়া। আৰে বেটুৱে ডাং বিচাৰি আনিবলৈ গৈছিলে নে বনাই আনিবলৈ গৈছিলোঁ, এতিয়ালৈকে পোৱাহি নাই যে। ঐ এইডাল ডাং হ'বনে? এইডালহে পালোঁ অকল। হৈ যাব, লৈ আহ। আৰে তহঁতক কিমান মজা মজা আম খুৱাম, এতিয়া চাই থাক। তহঁতি মোৰ আমকেইটা খাই পিনি শেষ কৰি তহঁতক মই লাগে নি হা? খুৰা মোক ক্ষমা কৰি দিয়ক, মই আজিৰ পৰা আপোনাৰ বাৰীলৈ কেতিয়াও আম চুৰ কৰিবলৈ নাহোঁ। মইতো আম খোৱাও নাই, মই আম পাৰিহে আছিলোঁ, মোৰ লগৰকেইটাই আম খালেও আৰু লৈ গ'ল, মোক এৰি দিয়ক। তোৰ সেইকেইটা লগৰ নে কিয় তোক ইয়াত এনেকে এৰি থৈ আমসোপা লৈ গ'লগে যে এতিয়ালৈকে অহাও নাই? তোক মানিছো দেই তোৰ লগৰকেইটাক, কিন্তু তহঁতি ইয়াত যিমান সোপা আম খালি আৰু তোৰ লগৰ সোপাই যিমান আম লৈ গৈছে, সিমান সোপা পইচা যদি তোৰ মাৰে আহি নিদিয়েহি, তোক ইয়াৰ পৰা যাবলৈ দিয়া নহ'ব। এদিন দুদিন যিমান লাগে তোক মই ইয়াতে থৈ দিম, তেতিয়ালৈকে পইচা নাপাওঁহি। খুৰা সেনেকুৱা নকৰিব, মায়ে যদি গম পায় মই ইয়াত আম চুৰ কৰিবলৈ আহিছিলোঁ, মোক মায়ে ঠেকেচিয়ে মাৰি পেলাব। আৰু মই মোৰ লগৰকেইটাক ইমান পকা পকা আম পাৰি দিলোঁ, আৰু সিহঁতি মোক এৰি থৈ গুচি গ'লগৈ আমকেইটা লৈ পিনি। সিহঁতক কৈছোঁ নহয়, সেই আমকেইটা খালেও সিহঁতক পেট চলিব। চিনটোক আঁঠুকাই থৈ দিছে, তাক সিহঁতি মাৰিলে নি বাৰু? আমি যাওঁনে তাক বচাবলৈ তালৈ? ঐ আমি যদি যাওঁ আৰু আমাকো যদি আঁঠুকৰাই থৈ দিয়ে, আমিতো আম সোপাও খাই পেলালোঁ, যাওঁ জানো হয়? আৰে চিনটো আমাক ইমান সোপা আম পাৰি দিলে, আমি যদি তাক এনেকৈ এৰি থৈ যাওঁ, কথাটো বেয়া হ'ব নহয়। মানুহজনক যদি আমি ক্ষমা খোজোঁ, ক্ষমা কৰি দিবও পাৰে, মানুহজন ইমানো বেয়া নহয় হপায়। বৈ দুইটাই যাওঁ। খুৰা এইকেইটা মোৰ লগৰকেইটা আহি গ'ল, মই গম পাইছিলোঁ তহঁতি মোক যে এৰি থৈ ক'লৈও নাযাওঁগৈ বুলি। আমসোপা কি কৰিলি? আমসোপা খুৰাক দি দে জল্দি, আমি তাৰপিছত ইয়াৰ পৰা যাওঁগৈ আৰু। আমকেইটাতো আমি খাই পেলালোঁ। ইমান সোপা আম খাই পেলালি? ইমান কষ্টকৈ মই পাৰি দিলোঁ, আকৌ তহঁতি মোৰ কাৰণে এটাও নথলি নে? আৰে আম পোৱাৰ কাৰণে মই আঁঠুকৈ আছোঁ, আৰু তহঁতি কৈছ আম গোটেই সোপা খাই পেলালি? তহঁতি মানুহ নে ৰাক্ষস বে? তহঁতি 7 জনমৰ পৰা ভোকত আছিলি নি বে? ইমান সোপা আম খাই পেলালি। তহঁতি এতিয়া ইয়াত কি কৰিবলৈ আহিছ? মাৰ খাবলৈ আহিছ নেকি ইয়াত? বান হেঁতক গোটেই তিনটাকে। যেতিয়ালৈকে সিহঁতি যিমান সোপা আম খালে, সিমান পইচা সিহঁতক বাপেৰে নিদিয়ালৈকে সিহঁতক বান্ধি থৈ দিয়ে ইয়াতে। খুৰা সেনেকুৱা নকৰিব, আমাক ক্ষমা কৰি দিয়ক, আজিৰ পৰা আমি কেতিয়াও আপোনাৰ বাৰীত আম চুৰ কৰিবলৈ নাহোঁ। আমাক এতিয়া কোনে বচাব এতিয়া?